আপোনালোক সকলোকে আমাৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক কোনো এক্সপেৰিমেণ্ট নহয় কোনো টেকনিকেল নহয় আজিৰ ভিডিঅ'টোত মই আপোনালোকক আমাৰ গাঁৱৰে দুৰ্গা পূজাখন দেখাম গতিকে বলক ভিডিঅ'টোলৈ আগবাঢ়ো কদমতলা দুৰ্গা মন্দিৰৰ সপ্তমী পূজাৰ দিনাখনৰ অলপ দৃশ্য চাওঁ আহক সপ্তমী পূজাৰ দিনাখনৰ ৰাতিৰ অকমান দৃশ্য চাওঁ আহক दुर्गा महामाया आई गोखानी दुर्गति नाकिनी आई मंगलकारिणी माँ दुर्गा महामाया आई गोखानी दुर्गति नाकिनी आई मंगलकारिणी पुरखी हो आए शिव गरिले आकाशर देवगणे पुष्प बरषिले आकाशर देवगणे पुष्प बरषिले এতিয়া অলপ বাউল সংগীত শুনিলো আহক আপোনালোকক আৰু বেছি দেখাই থকা নাই কাৰণ গানটো কপিৰাইট লাগি যায় বাবে পূজাৰ জিলাপি মিঠাই খালো সপ্তমী পূজা শেষ কৰিলো আৰু ঘৰত গুচি আহিলো আপোনালোকক এক ছেকেণ্ডতে অষ্টমী পূজালৈ লৈ গলো এতিয়া বলক অষ্টমী পূজাৰ দিনাখন কি হল চাওক অষ্টমী পূজাৰ দিনাখন চাওক তাত পুৰোহিতসকলে দেৱী পূজা কৰি আছে আৰু ইয়াত দাদাসকলে সকলো ভক্তবান ৰাইজকে ফুল পতা আজি দি আছে আৰু ইয়াত সকলো ৰাইজ আহি চাকি বন্তি জ্বলাইছে মই চাকি বন্তি জ্বলাম কিন্তু অকমান সময় ৰ'ব ভিডিঅ'টো চাই থাকিব ইয়াত আয়তীসকলে নাম পৰিৱেশন কৰি আছে এতিয়া আহক আমি চাকি বন্তি জ্বলাই লওঁ বাবুই চাকি জ্বলাই আছে চাকি জ্বলাই আছে আমাৰ সাধাৰণ সম্পাদক এজন পুৰোহিত গজেন চৌধুৰী আমাৰ এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী আমাৰ পুৰোহিত আমাৰ নৱোত্তম দেখুৱাই আছোঁ চাওক এইজন আমাৰ লোকসংগীত দুৰ্গা মন্দিৰটোৰ কাষতে থকা শিৱ মন্দিৰটোতো এশৰ চাকি জ্বলালোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ
মহা অষ্টমী পূজাৰ ৰাতিৰ দৃশ্য অলপ চাই লওক। মহা অষ্টমী পূজাৰ দিনা সন্ধিয়া অকণমান ডেন্স চাই লওক। মহা অষ্টমী পূজা চালোঁ আৰু মহা অষ্টমী পূজা শেষ হ'ল। এতিয়া বলক নৱমী পূজা চাবলৈ যাওঁ। এতিয়া আপোনালোকক নৱমী পূজা দেখাও আহক। সপ্তমী অষ্টমী পূজাৰ দৰে আজি নৱমী পূজাৰ দিনাখনো গায়ত্ৰীসকলে নাম প্ৰদৰ্শন কৰি আছে। দুৰ্গা মন্দিৰৰ কাষতে থকা হনুমানৰ মূৰ্তিটো আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এতিয়া পুষ্পাঞ্জলি লোৱাৰ সময় হ'ল আৰু পুষ্পাঞ্জলি লওঁ আহক। মা দুর্গা মহামায়া আই গোসানী, দুর্গতি নাকিনী আই মঙ্গলকারিণী। মা দুর্গা মহামায়া আই গোসানী, দুর্গতি নৱমী পূজাৰ ৰাতিৰ দৃশ্য অলপ চাই লওঁ আহক। পদুলি পদুলি কিহৰ জুমা জুমি আপোনালোকক আৰু মই বেছি দেখাই থকা নাই কাৰণ গানটো কপিৰাইট লাগি যায় বাবে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল লাগিলে কমেণ্টত জনাব আৰু ভিডিঅ'টোত এটা লাইক কৰিব।